Hello guys, আমি গৈ আছো এতিয়া বজাৰত মানে ঘৰত বিয়া জুৰজাৰ পৰা হৈ আছে। ইফালে আমি বাৰ পৰা শ্বপিং কৰিব পাৰি মানে পৰা বহুত নম্বৰ ভিডিঅ' বনাইছো আমি কিমান দিন হ'ল বনোৱা ভিডিঅ' একমাহ মানে হ'ল প্ৰায় একমাহ মান হৈ গ'ল আমি কোনো ধৰণৰ ভিডিঅ' আপলোড কৰা হোৱা নাই কাৰণ কিবা এটা প্ৰব্লেম হৈ আছিলে সেইকাৰণে আমি মানে ঘৰো পালোহি বহুত দিনতে হ'ল ঘৰ অহা 15 দিন মানে হ'ল আৰু এতিয়া আমি থাকা দিনকেইটা ইয়াৰ পৰা ভিডিঅ' পাই থাকিব। এতিয়া আমি বজাৰ গৈ আছোঁ মানে কইনাৰ কাপোৰ চিলাব দিয়া হৈ আছে আনিব যাই আছোঁ আমি দুজনী। কালি আনিব গৈছিলোঁ কাপোৰযোৰ তাতে বাহিৰে দোকানখনতে চিলাব দি থৈ আহিছোঁ। এতিয়া যাম কাপোৰযোৰ আনিবলৈ। আজি ভিডিঅ'টো বহুত মানে ধামাকা নহয় অলপ ইণ্টাৰেষ্টিং হ'ব গৈ আছে, চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ চাই কেনে লাগিল। চাই থাকক ভিডিঅ'টো। আমি আহি পাই গ'লোহি আৰু এইফালে কাপোৰ চাই আছে ৰিহা কাপোৰৰ পৰা বেক কেমেৰা কৰি দেখাইছোঁ। পাতলা হয় দিয়ক দামেহে কৰিব ভণ্টি এতিয়া আৰু ভাল ল'লে আৰু ভাল দাম ইমান একেবাৰে হেৰিটো কিয় দেখাইছে ইমান হেৰিটো নহয় এইটো ভালে আৰু ইয়াত থেকে ভাল ইয়াত থেকে ভাল আছে ইয়াত থেকে ভাল দি দিওঁ নহয় পাৰিটো কিন্তু ভাল হৈছিলে ভাল লাগিছে যে এইটো চোৱা এইটো 4,500 এইটো 4,500 দিব পৰা কাম কৰক আপুনি কি কথা কৈ আছে এই কোৱালিটি চোৱা এই খাব পৰা নবই কি মিউট কৰি দিম সেইটোহে কথা। পচন্দ হৈছে ভাল লাগিছে কি পাপৰ খম নালাগে গোল কাট দিলে পুৰা হেৰি প্ৰিন্সেছ কাট দিলে হৈ যাব। মানে বেক সাইডে কোন লাগে প্রিন্সেস কাট তো আক্তারে বুদম ফুদম পিছনে থালা এইখন হৈছে আমি কাপোৰ কিনা দোকানখন আৰু শনিবাৰ বজাৰ যোৱা ৰাস্তাৰ এইটো ইয়াতে এখন দোকানখন আছে আৰু যোন মৰিগাঁও মানুহ হয় চাগে চিনি পাইছে, যোন চিনি পোৱা নাই আহি পোৱা নাই আহিব, বহুত দিগদাৰ দি আছে আহিব। এখন বহুত ভাল কাপোৰ আছে ইয়াতে দেখিছে। আপুনি কিবা ক'ব বিচাৰিছে নেকি কওক কিবা এটা কওক কিবা এটা কওক আপোনালোকৰ দোকানত মানে কাষ্টমাৰ লাগে যদি কিবা এটা কৈ দিয়ক মানুহ মাতক আকৌ কিমান ক'ব সাহস নাই সকলো আহি যাব দেই মা কালী ষ্ট'ৰ। এতিয়া আমি আহিছোঁ কচমেটিক দোকান আৰু বস্তু লোৱা হৈ গৈছে অলৰেডি আৰু এয়া বস্তু হিচাপ কৰি আছে কি হৈছে কালেকশ্যন বেছি ভাল হয়। এতিয়া আমাৰ বজাৰ চজাৰ হৈ গ'ল অলৰেডি চব কিনি হৈ গ'ল ঘৰত যায় এটাকে দেখাম চব আৰু ভোক লাগি গৈছোঁ বজাৰ কৰি পূৰা ভোক লাগিছে বা আছে পৰঠা ঠিক আছে খাই কৰি লওঁ আমি একেবাৰে ঘৰত লগ পাইছোঁ। আমি বজাৰৰ পৰা বহুত টাইমে আহি পালোঁ এতিয়া সন্ধিয়া হৈছে আৰু আমি এতিয়া পূৰা মানে হাঁহৰ লগত পাৰ্টি আমি এতিয়া হাঁহৰ সৈতে মানে পূৰা এসাঁজ ধুনীয়াকৈ খাম বুলি ভাবিছোঁ। এজনী হাঁহ আমাৰ বায়ে ধুনীয়াকৈ লৈ আহিছেগৈ এয়া চাওক মানে হাঁহৰ যিটো গেগ হয় গেগটো মৰি থাকিছে মানে সেইকাৰণে অকলশৰীয়া হৈ গৈছে। ওচৰৰ মানুহজনী আমাক বিক্ৰী কৰি দিলে এজনী আমি খাম মানুহৰ কথা কিনি লাইছোঁ মানে জীৱনৰ লাষ্ট ভিডিঅ' এতিয়াৰ পৰা আৰু মানে মৃত্যু হ'ব। এতিয়া তোমাৰ স্মৃতিবিলাক ইউটিউবত থাকিব যোৱা ঠিক আছে। আমি এতিয়া পুৰা কটা বছৰ লাগি যাওঁ তেতিয়ালৈকে মানে ভিডিঅ'টো আৰু দেই।
আৰু এতিয়া আমি আহিছোঁ কইনা ঘৰত আৰু এইযোৰ পাটৰ কাপোৰ দুযোৰ এইযোৰ আগতীয়াকৈ কিনা হয় আৰু এইযোৰ আমি আনাযোৰ হয় কিনি আনি এইযোৰ আমি অনা হয় আৰু মুগাৰবিলাক আনাই হয় মানে চিলাব দিয়া হৈ আছে আৰু আমাৰ কইনাজনী চালে একদম চব মানে এইজনী আমাৰ টিকলু মিকলু কইনা দেখাব নাপায় তথাপি দেখাইছোঁ কিন্তু আমাৰ কইনা পূৰা মানে এনেকুৱাই আছে আৰু দেহা ফিলিংছটো কেনেকুৱা লাজত মৰিছে এয়া এইটো কিবা নিয়মৰ কিবা পানী তোলা আৰু এইখিনি কিবা ধৰা এখন সামৰক আৰু ঘৰলৈ যাবলৈ ভাত বনাই একে ৰখি আছে মানুহ মানে বনাব খাবৰ কাৰণে নহয় বনাই আছে আৰু অলপ হেল্প কৰি দিব লাগিব নহয় এইবিলাক কাপোৰ মানে বজাৰখনে সামৰিবলৈ কাৰণে আৰু জুৱেলাৰীবিলাক চব আমাৰ ঘৰত আছে মানে কাইলৈ নহয় পৰহিলৈ যেতিয়া বিয়া হ'ব তেতিয়া আনিম আৰু আমাৰ পেহীয়েকে গিফ্ট দিছে এয়া ভৰি আঙুঠি আৰু তাই পিন্ধিব নাজানে যেতিয়া আমি তাইক লাগিব পৰা হ'ম তেতিয়া মানে কালি মেহেন্দি দিলে তাইক ভাল কৰি দিম আৰু বাবু কেইটা বাজিলে 8:08 হৈছে এতিয়া খাই আছে বুট এইফালে খাইছে বুট খাই আছে বুট মিছল আৰু এইফালে আছে বাবু খাই আছে আৰু এইফালে আছে ইহঁতে হাঁহ কাটি আছে কলিজা হাঁহ কৈ দিয়া মানুহ কোবাহে মাতিলে চবকে মাতিছে দেই আহিব আমাৰ কলিজাৰ লগত এইফালে বৌয়ে চৌকাত বনাই আছে মাংস ভণ্টি কি খাইছা ঠিকলি কি তুমি কি খাইছা পৰঠা আৰু মাংস কলিজা আহি মাৰিছে কলিজা দুবা হা আমাৰ মাংস হ'ব এতিয়া বেছি টাইম নাই আৰু পানী দিব বৰ চৌকাত বনাই আছে পুৰা জুইত আমাৰ মাংস এতিয়া হ'বলৈ হৈ আছে হৈ গ'ল এতিয়া বনোৱাকৈ আমি এতিয়া খাব বাকী আছে খামগৈ কিন্তু তাৰ আগতে ভণ্টিয়ে বোলে কিবা এটা কথা কয় শুনি লওক বাৰু আমি যে ইমান কিবা কৰিলোঁ হয়নে মানে কি কৰিলোঁ মানে কি কৰিছে গম পাইছোঁ নাই ভিডিঅ'টো ষ্টাৰ্টিং কৰিলোঁ গম পাইছোঁ হয়নে নহয় আপোনালোকক এতিয়ালৈকে স্বাগতমে কৰা হোৱা নাই তো মোৰ ফালৰ পৰা বুট চৰি আৰু বা ফালৰ পৰা বা ভুল হৈছে চৰি সেইকাৰণে মানে চ' ৱেলকাম বেক টু মাই চেনেল মানে মোৰ চিষ্টাৰ চেনেল আৰু কোনো একদম বেয়া চেয়া কমেছে মানে একো নকৰিব যাতে দেই আগে কৈছোঁ আৰু নেক্সট ভিডিঅ' জলদি বহুত বিয়াৰ ভিডিঅ' চবে বিয়া ভিডিঅ' চাবলৈ পাব আমাৰ চেনেলটো কোনোজনে ছাবস্ক্ৰাইব কৰে না ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমি কালি পৰহি আপলোড কৰিম বিয়াৰ ভিডিঅ' মানে বিয়া হ'লেতো দেখাবই লাগিব ন আপোনালোকক তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এতিয়ালৈকে বাই গুড নাইট কৈ দে ভিডিঅ'টো মানে এতিয়া এণ্ড হোৱা নাই আমিতো খোৱাই নাই ভাত অলপ পাছত এণ্ড কৰিম কিন্তু এইটো স্ক্ৰিপ্টটো পিছত ঢালি দিম আৰু চ' গাইজ আমাৰ এতিয়া ভাত পানী খোৱা হৈ গ'ল আৰু এতিয়া মাংসৰ অলপ ফাঁচি গ'ল হাঁহ মাংস আৰু যোনে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যোনে কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰিব একদম নাপাহৰিব তেতিয়ালৈকে আকৌ নেক্সট ভিডিঅ'ত লগ পাইছোঁ আৰু কেতিয়া এইটো ভিডিঅ' আপলোড হয় আমি নাজানো কাৰণ বহুত কিছুমান বিয়া মানে যা যোগাৰ মানে চলি আছে সেইকাৰণে অলপ লেটো হ'ব পাৰে কিন্তু চাব চেনেলটো আৰু ভিডিঅ'বিলাক চাই কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি ভাল লাগে নেক্সট ভিডিঅ' পাব ন পাব কেনেকুৱা ধৰণৰ আৰু বিয়া পাৰ্ট 1 এতিয়া দিম আৰু পাৰ্ট 2 আহিব জল্দি বাই বাই চাই থাকিব